নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলো ভালেই আছা আজি এটা সুন্দৰ বিষয় লৈ মই তোমালোকৰ মাজলৈ পুনৰ আহিছো আশা কৰিছো তোমালোক সকলোৱে ভালেই পাবা ঠিক আছে তেন্তে আমি আমাৰ বিষয়টোৰ মাজলৈ আগবাঢ়ো নহয় জানো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক দেখুৱাইছো প্ৰথমতে এয়া এটা আপেল দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা এই 18টা আপেল মই প্ৰথমতে লৈছো 18টা অৰ্থাৎ 1 10 8 18 ছাত্ৰ-ছাত্ৰীসকল এই 18টা আপেলৰ লগত মই পুনৰ লগ লগাই দিম তিনিটা আপেল এয়া এটা আপেল দুটা তিনিটা এয়া হল তিনি ঠিক আছে এই 18টা আপেলৰ লগত মই তিনিটা আপেল কি কৰিলো লগ লগাই দিলো অৰ্থাৎ এই লগ লগাই দিয়াটোকে আমি কি বুলি কৈছো তোমালোকে জানাই নিশ্চয় যোগ কৰা বুলি কৈছো তাৰ বাবে আমি এটা চিহ্ন ব্যৱহাৰ কৰিম এয়া হল আমাৰ যোগৰ চিহ্ন ঠিক আছে আমি 18টা আপেল আৰু তিনিটা আপেল যোগ কৰিলে মুঠতে কেইটা আপেল পাম আমি হেয়া চাও আহা প্ৰথমতে মই 18টা আপেল এটা এটা কৈ তোমালোকক দি যাম তাৰ পাছত তিনিটা দিম কিমান হ'ব আমি চাম ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15 16টা 17টা 18টা ইয়াৰ লগত আৰু তিনিটা দি দিম মই 19টা 20টা 21টা অৰ্থাৎ 2 10 1 21টা আমি গম পালো 18টা আপেলৰ লগত তিনিটা আপেল লগ লগাই দিলে অৰ্থাৎ যোগ কৰিলে আমি 21টা আপেল পাওঁ ছাত্ৰ-ছাত্ৰীসকল এইখিনি এটা কথা আমি এনে ধৰণেৰে ছবিৰ সহায়ত কাঠিৰ সহায়ত বা অন্যান্য বস্তু ব্যৱহাৰ কৰিও আমি যোগ কৰিব পাৰো কিন্তু প্ৰতিটো সময়তে আমি হয়তো ছবি কাঠি বা এনেকুৱা ধৰণৰ যিবিলাক বস্তু সেইবিলাক আমি নাপাবও পাৰো তেতিয়া আমি কি কৰিম তেতিয়া আমি হয় বহীত পাতিম নতুবা ফলিত পাতিব পাৰো নতুবা কেতিয়াবা আমি বৰ্ডত পাতিও অংকটো কৰিবলগীয়া হ'ব পাৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এটো কথা দেখুৱাবলৈ গৈছো যে 18ৰ লগত 3 যোগ কৰিলে যে 21 হয় কেনেকৈ হয় ছবি নোহোৱাকৈও আমি কিন্তু 18ৰ লগত 3 যোগ কৰিলে যে 21 পাব পাৰি সেই কথাটো আমি জানিব পাৰো ঠিক আছে তোমালোকে চাবলৈ চাগে ইচ্ছা কৰিছা মই তোমালোকক দেখুৱাম ঠিক আছে প্ৰথমতে মই তোমালোকৰ বাবে এনে ধৰণৰে ঘৰ পাতি লৈছো ঠিক আছে এতিয়া তোমালোকে যে দেখিছা একেবাৰে ওপৰৰ খুহাতৰ ঘৰটো তাত মই কি লিখিম গম পোৱানে একক আৰু তাৰ কাষতে বাওঁফালে থকা ঘৰটোত মই কি লিখিম বাৰু কোৱাচোন হয় তোমালোকে ঠিকই অনুমান কৰিছা মই তাত লিখিম দহক
দহক এতিয়া কি কৰিম মই একক আৰু দহকৰ তলতেই যিটো শাৰী আছে সেই শাৰীটো মই এৰি দিম তাৰ পিছতে মই লিখিম 18 সংখ্যাটো এতিয়া ছাত্ৰ ছাত্ৰীসকল 18 সংখ্যাটোত কেইটা অংক আছে বাৰু হয় দুটা অংক আছে 1 আৰু 8 তোমালোকে নিশ্চয় জানা যে 18 হল এটা সংখ্যা আৰু তাত 1 আৰু 8 প্ৰত্যেককে একোটা অংক বুলি কোৱা হয় অৰ্থাৎ 18 সংখ্যাটোত দুটা অংক আছে 1 আৰু 8 গতিকে আমি 18টো যেতিয়া ইয়াত পাতিম যোগ কৰিবৰ সময়ত তেতিয়া আমি প্ৰথমতে 8টো কাৰ ঘৰত পাতিম এককৰ ঘৰত পাতিম এককৰ ঘৰত 8 পাতিলো আৰু 1টো আমি কাৰ ঘৰত পাতিম দহকৰ ঘৰত পাতিম দহকৰ ঘৰত আমি 1 পাতিলো ঠিক আছে এতিয়া আমি কি কৰিম 18 লগত যোগ কৰিব লাগে 3 কেইটা অংক আছে বাৰু 3 এটা অংক আছে হয় না নহয় 3টো হল এটা সংখ্যা আৰু সংখ্যাটোত অংক আছে মাত্ৰ এটা আৰু সেই অংকটো হল কি 3 গতিকে যদিহে এটা অংক থাকে এটা অংকৰ সংখ্যাবিলাকক আমি ক'ত পাতি দিম এককৰ ঘৰত পাতিম আমি এককৰ ঘৰত পাতিম 18 আৰু 3 এটা 18 আৰু 3 কি কৰিম আমি 18 লগত 3টো যোগ কৰিম আমি যোগ চিন এডাল ইয়াতে দিলো ঠিক আছে এতিয়া আমি কি কৰিম এককৰ ঘৰৰ অংক কেইটা আমি যোগ কৰিম 8 আৰু 3 8 3 কিমান 11 আমি ধৰি ললো 11টো ইয়াত পাতিলো কিন্তু ছাত্ৰ ছাত্ৰীসকল আমি যে 11 পাতিলো 11টোত দুটা অংক আছে 1 আৰু 1 গতিকে আমি এটা ঘৰত কেতিয়াও দুটা অংক পাতিব নোৱাৰো সেয়ে আমি কি কৰিম এই বাওঁহাতে থকা যিটো 1 এই 1টো আমি ইয়াত নাপাতো এই 1টোক আমি কি কৰিম গম পোৱা নাই ইয়াৰ পৰা লৈ যাম কলৈ নিম সেই যে ওপৰত দহকৰ ঘৰটো আছে সেই খালী ঘৰটোলৈ লৈ যাম দহকৰ ঘৰৰ খালী ঘৰটোলৈ আমি লৈ যাম অৰ্থাৎ এই ঘৰটোলৈ আমি লৈ যাম ঠিক আছে আমি তাক লৈ যাওঁ ঠিক আছে আমি লৈ গলো এতিয়া আমি দেখিলো দহকৰ ঘৰত আগৰে পৰাই যেহেতু এটা 1 আছে সেই 1টোৰ লগত এই যে আমি যে ইয়াৰ পৰা লৈ গলো সেটোক আমি কি বুলি কৈছো উকলা 1 বুলি কৈছো সেই উকলি যোৱা 1টো আগৰে পৰা থকা 1টোৰ লগত যোগ হ'ব অৰ্থাৎ একে একে 2 হ'ব আৰু 2টো আমি ক'ত পাতিম একেবাৰে তলৰ যিটো খালী ঘৰ আমি তাতে পাতি দিম 2 হলনে অৰ্থাৎ আমি গম পালো যে 18 লগত 3 যোগ কৰিলে 21 হয় আমাৰ ছবিৰ লগত মিলিলনে দেখিলানে আমি ছবি নোহোৱাকৈও এনে ধৰণেৰে যোগ কৰিব পাৰো অৰ্থাৎ 18 লগত 3 যোগ কৰিলে 21 অৰ্থাৎ উত্তৰটো হল কিমান 21 ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে সুন্দৰভাৱে বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়াহলে তোমালোকে কি কৰিব লাগিব পুনৰ ভিডিঅটো মনোযোগেৰে চাবা ছাত্ৰ ছাত্ৰীসকল মই যেহেতু তোমালোকক যোগৰ পদ্ধতিটো শিকালো গতিকে তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰাটো খুবেই প্ৰয়োজন হ'ব আৰু ভাবিছো তোমালোকে ভালেই পাবা চাগে সেই কাৰণে মই তোমালোকৰ কাৰণে এটা অংক দিব বিচাৰিছো সেই অংকটো হল প্ৰথমতে মই এককৰ ঘৰত পাতিছো 9 আৰু দহকৰ ঘৰত পাতিম মই 2 অৰ্থাৎ 2 10 9 29 2 10 9 29 এই 29ৰ লগত মই কি যোগ কৰিম 4 ঠিক আছে তোমালোকে যোগ কৰিব লাগিব 4 তাৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে আমি এককৰ ঘৰত থকা অংক দুটা যোগ কৰিবা 9 আৰু 4 9 4 কিমান হ'ব হয় 13 যোগ কৰিবা আৰু তোমালোকে কি কৰিব লাগিব
13ত যিহেতু দুটা অংক পালা, গতিকে আমি সেই 1টো আমি তাত নবহুৱাও, তাক আমি লৈ যাম। ক'লৈ লৈ যাম? সেই দহকৰ ঘৰৰ সেই খালী ঘৰটোলৈ আমি তাক লৈ যাম। ঠিক আছে? যেতিয়া আমি তাক লৈ যাম, যেতিয়া তাত 1টো বহুৱাম, বহুৱাৰ পিছত কি হ'ব? সেই আগৰে পৰা থকা দহকৰ ঘৰত যিটো 2 আছে, সেই 2টোৰ লগত এই উকলি যোৱা 1টো যোগ হ'ব। 1 2 কিমান হ'ব? 3 হ'ব। ঠিক আছে? 3 হ'ব, অৰ্থাৎ উত্তৰটো কিমান হ'ব? 33 হ'ব। মই মোহাৰি দিছোঁ, তোমালোকৰ ফালৰ পৰা চেষ্টা কৰিবা। মই পুনৰ তোমালোকক এটা অংক দিব বিচাৰিছোঁ। ইয়াত দুটা সংখ্যা মই দিছোঁ, 1 10 6 16 আৰু 4। 16ৰ লগত 4 তোমালোকে যোগ কৰিব লাগিব। ঠিক আছে? মই ভাবিছোঁ তোমালোকে পাৰিবা, আৰু যদিহে তোমালোকে নোৱাৰা তেতিয়া ভিডিঅ'টো পুনৰ চাবা, নিশ্চয় পাৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ, কুশলে থাকিবা। ধন্যবাদ।